টিকুক মাৰিছে মাৰাৰ কাৰণে টিকু ৰাতিপুৱা হ'ল মানে মোৰ মূৰত এটাই চিন্তা যে মই ঝাৰুপাত লোৱাৰ টাইম আহি পৰিল ঝাৰুপাতটো ল'বই লাগিব যে আগৰ পৰা নিয়ম এটা বান্ধি থৈ দিছে যে ৰাতিপুৱা বাহি ঘৰত ওলাই যাব নিদিবা কেতিয়াবা মই এই নিয়মবোৰ সুকলমে পালন কৰি যাওঁ আৰু কেতিয়াবা মই এই নিয়মবোৰ একদম লাট মাৰি পিনে উৰাই দিওঁ আৰু যোনবোৰতো শাহুৰ লগত থাকে তেওঁলোককতো আৰু ক'বই নালাগে তেওঁলোকৰ কিজনে ৰাতি 3টা বজাৰ পৰা টোপনি নাহে উঠি পিনে ঝাৰুপাতটো ল'বই লাগিব ঝাৰুপাত নল'লেতো মুখটো ফুলিয়ে থাকিব আৰু যোনবিলাকে মোৰ ভিডিঅ'টো চাইছে তেওঁলোকে হয়তো নিশ্চয় বুজি পাব তাৰপিছত মোৰ মুখটোত ঘূৰি থাকিব যে ৰাতিৰ বাচনখিনি ধুলো না নাই শান্তি আজি ৰাতিৰ বাচনখিনিতো ধুই থৈ দিছোঁ তাৰপিছত ৰাতিপুৱা খুৱাই বা স্কুলত পঠাই পিনি মই দিনজোৰা কাৰ্যসূচীৰে মই মোৰ অফিচ ৰুমত ব্যস্ত হৈ পৰিলোঁ তাৰপিছত মই বনালোঁ দালি ভাজি দুটা আৰু জলফাইৰ চাটনি স্কুলৰ পৰা আহি পালে খোৱা বোৱাও হৈ গ'ল তাৰপিছত লাগিছে একদম যুদ্ধ মানে এনেকুৱা যুদ্ধ হিন্দুস্তান আৰু পাকিস্তান থৈ আহিম আৰু তুমি আজিৰ পৰা টিকুক দেখা নাপা তুমি মুখখন টিকুক দেখাই নাপা যি চাই লোৱা আজিৰ পৰা তুমি টিকুৰ মুখখন দেখা নাপা তুমি এতিয়া সামৰি থাকা মই টিকুক ষ্টেচনত থৈ আহিম মই কৈছোঁ যে তুমি আজি ঘৰৰ পৰা ওলাই গুচি যোৱা তাই মোৰ এনেকুৱা কৰি কথাটো পালন কৰিছে যে তাই সঁচাকৈ ঘৰৰ পৰা ওলাই গৈছে আৰু চাওকচোন কি অৱস্থা তুমি বেগত পেন আৰু চলা লৈছা চাওঁ কি লৈছা তুমি বেগত চাওঁ এই পেন চলা আৰু পেন হা তুমি পিন্ধিবা ঠিক আছে অঁ তুমি যোৱা দে তোমাক ধুনুবাই মাৰি থাকে নহয় তুমি আৰু নাহিবা হা অঁ যোৱা যোৱা বাই অঁ তুমি নাহিবা দেই তুমি ধুনুবাই মাৰি থাকে নহয় তোমাক তুমি নাহিবা হা তুমি গৈ থাকা যোৱা বাই অঁ যোৱা নাহিবা দেই তুমি মোক ধুনুবাই মাৰিছে নহয় পিটি দিছে ষ্টেচনত যাবা দেই বাই অ' মাই গড সঁচা কৰি যাই আছে অ' মা দেখিছা এৰাম সঁচা কৰি যাই আছে চা টিকু ক'ত যাই আছা তুমি ক'ত যাই আছা হে বাহিৰত ক'ত যাই আছা এইটো হে বা ক'ত পিটু দিছে হে আৰু এয়াই মোৰ সংসাৰৰ অৱস্থা যেনেকৈ নহওক সংসাৰটো চলি মেলি যাবই লাগিব আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈকে আহিছোঁ বাই